আজি আমি কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণে কোকৰাঝাৰ জিলাৰ সন্মানীয় সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ কৰি আনিছিলোঁ। আমাৰ যি পেন ইণ্ডিয়া এৱাৰনেছ আৰু আউটৰিচ কেম্পেইনটো চলি আছে সেই বিষয়ে তেওঁলোকক অলপ সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ কাৰণে তেওঁলোকক আমন্ত্ৰণ কৰা হৈছিল। আপোনালোক সকলোৱে জানে যে আমি স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰি আছোঁ আজাদীৰ অমৃত মহোৎসৱ হিচাপে, আৰু তাৰ লগত সংগতি ৰাখি গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ কোকৰাঝাৰ জিলাত যোৱা ২ অক্টোবৰৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে, আৰু এই গোটেই প্ৰক্ৰিয়াটো আমাৰ ১৪ নৱেম্বৰ তাৰিখলৈ চলিব। আমি এই সময়ছোৱাত বিভিন্ন অঞ্চল আমি পৰিভ্ৰমণ কৰিছোঁ। আমাৰ যিখিনি অৰ্ধ আইনী স্বেচ্ছাসেৱক আছে তেওঁলোকে অতি নিষ্ঠাৰে আমাৰ ঘৰে ঘৰে ৰাইজৰ ওচৰত গৈছে। তেওঁলোকে আমাৰ যিখিনি আইনী সুবিধা বা আইনী সজাগতা আৰু তেওঁলোকক যিখিনি অধিকাৰ আৰু তেওঁলোকক কেনেকৈ এইখিনি পাব পাৰে সেই বিষয়ে আমি তেওঁলোকক অৱগত কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। আৰু এই গোটেই সময়ছোৱাত আমি গোটেই কোকৰাঝাৰবাসী ৰাইজৰ সহায় সহযোগিতা লাভ কৰিছোঁ আৰু অনাগত দিনত লাভ কৰিম বুলি আশা ৰাখিছোঁ। এতিয়া আমাৰ কথা হৈছে যে আমাৰ পৰা যিখিনি বিনামূলীয়া আইনী সাহায্য আৰু সহায় লাভ কৰিব পাৰে বা সেৱা লাভ কৰিব পাৰে তেওঁলোক কোন কোন ব্যক্তি হ'ব পাৰে, মই চমুকৈ কৈ দিব বিচাৰিছোঁ। তেওঁলোক হৈছে কোনো অনুসূচিত জাতি বা জনজাতিৰ সদস্য, তেওঁলোক হৈছে মগনীয়া বা মানুহ কিনা বেচাৰ ব্যৱসায়ৰ দ্বাৰা পীড়িত, মহিলা অথবা শিশু, মানসিকভাৱে অসুস্থ অথবা শাৰীৰিকভাৱে অক্ষম, প্ৰাকৃতিক বিপৰ্যয়, গোষ্ঠী সংঘৰ্ষ, জাতিগত অত্যাচাৰ, বানপানী, খৰাং, ভূমিকম্প, উদ্যোগজনিত বিপৰ্যয়ৰ দ্বাৰা ক্ষতিগ্ৰস্ত, ঔদ্যোগিক শ্ৰমিক, কাৰাগাৰ, উদ্ধাৰাশ্ৰম, কৈশোৰ গৃহ, মানসিক চিকিৎসালয়ত আটক ব্যক্তি আৰু যাৰ বছৰেকীয়া ইনকাম ৩ লাখতকৈ কম, তেওঁলোক আমাৰ পৰা বিনামূলীয়া আইনী সাহায্য আৰু সেৱা লাভ কৰিবৰ কাৰণে যোগ্য হয়। আৰু আমি কি কি বিষয়ৰ ওপৰত তেওঁলোকক সহায় সাহায্য দিব পাৰোঁ সেইবিলাক হৈছে যিকোনো ধৰণৰ দেৱানী গোচৰ, যিকোনো ধৰণৰ ফৌজদাৰী আইনৰ জড়িত অপৰাধ আৰু ভাৰতীয় সংবিধানত যিখিনি মৌলিক অধিকাৰ আছে নাগৰিকৰ সেই সম্পৰ্কীয় আৰু বৃহত্তৰ জনসাধাৰণৰ স্বাৰ্থ জড়িত বিষয়ত এইখিনি বিষয়ত আমি ৰাইজক সেৱা আৰু সহায় সহযোগিতা দিব পাৰোঁ। আমাৰ মেইন উদ্দেশ্যটো হৈছে এক্সেছ টু জাষ্টিছ ফৰ অল, যিটো আমাৰ সংবিধানৰ 39A অনুচ্ছেদত যিটো কনচেপ্ট আছে ইকুৱেলিটি টু অল এণ্ড ফ্ৰী লিগেল এইড, কনচেপ্টটোক লৈ আমি আগবাঢ়ি গৈছোঁ। আৰু আমাৰ মেইন কামটো হৈছে লিগেল এৱাৰনেছ ক্ৰিয়েট কৰা, যিখিনি আমাৰ ৰাইজ আছে, যিখিনি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ ওচৰলৈ যোৱা, তেওঁলোকৰ আইনৰ বিষয়ে সজাগ কৰা, তেওঁলোকৰ যিখিনি অধিকাৰ যিখিনি প্ৰাপ্য সেই বিষয়ে সজাগ কৰা আৰু সেইখিনি পোৱাত তেওঁলোকক সহায় সহযোগ কৰা। যিখিনি আমাৰ পেণ্ডিং আৰু প্ৰি লিটিগেশ্যন কেছ আছে সেইখিনি আমাৰ অল্টাৰনেটিভ ডিছপিউট ৰিজলিউশ্যন যেনে মেডিয়েশ্যন বা আপোনাৰ লোক আদালতৰ দ্বাৰা নিষ্পত্তি কৰোৱা, আৰু যিখিনি ধৰক কিছুমান আমাৰ গোচৰ আছে য'ত ভিক্টিম কম্পেনচেশ্যন স্কিম আমি আছে, সেই গোচৰসমূহত আমি কেনেকৈ ভিক্টিমক আৰ্থিকভাৱে ক্ষতিপূৰণ দিব পাৰোঁ সেই বিষয়ে আমাৰ কাম কৰা। গতিকে এই সকলো বিষয়ৰ ওপৰত আমি কাম কৰি আছোঁ। তাৰোপৰি আমি নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটিৰ যিখিনি স্কিম আছে ৰাইজৰ সুবিধাৰ কাৰণে সেইখিনি আমি ইমপ্লিমেণ্ট কৰাত গুৰুত্ব দিছোঁ। এতিয়া এইখিনি কথা কোৱাৰ কাৰণে আমাৰ যাতে এপ্লিকেশ্যন দিবৰ এখন দৰকাৰ হয় আমাৰ পৰা আইনী সুবিধা লাভ কৰাৰ কাৰণে, সেই এপ্লিকেশ্যনখিনি ক'ত কেনেকৈ উপলব্ধ হ'ব সেইখিনি বিষয়ে মই আপোনালোকক অৱগত কৰাইছোঁ। আমাৰ অনলাইনেও আমাৰ তাত এপ্লিকেশ্যন দিব পাৰে। মোবাইল ষ্ট'ৰত প্লে' ষ্ট'ৰত গৈ পেলাই তাত নালচাৰ এপ বুলি ডাউনলোড কৰি ল'ব পাৰে। তাৰোপৰি আমাৰ ডাকঘৰসমূহতো আমাৰ সেই পত্ৰবিলাক এতিয়া উপলব্ধ হৈছে। তাত গৈও সৰ্বসাধাৰণ ৰাইজে সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই আমাৰ দিব পাৰে। তাত আমি বিনামূলীয়াভাৱে ইভেন এনভলপো তাত আমি দিয়াৰ ব্যৱস্থা কৰি থৈ দিছোঁ। আৰু আমি ইনফৰ্মেটিভ ব'ৰ্ড কিছুমান আমাৰ পৰা কোনে সুবিধা পাব পাৰে, কি সুবিধা পাব পাৰে, সেই গোটেই বস্তুখিনি সন্নিৱিষ্ট কৰি আমি কিছুমান ইনফৰ্মেটিভ ব'ৰ্ড পৰ্যায়ক্ৰমে ডাকঘৰসমূহতো লগোৱাৰ ব্যৱস্থা কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ থানাসমূহত ইয়াৰ লগোৱা হৈছে। এই গোটেই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি ৰাইজক আইনীভাৱে সজাগ আৰু সচেতন কৰাৰ উপৰি তেওঁলোকৰ ন্যায্যৰ প্ৰাপ্তিৰ পৰা যাতে বঞ্চিত নহয়, তেওঁলোকৰ যিখিনি অধিকাৰ আছে, তেওঁলোকক যিখিনি প্ৰাপ্য আছে তাত পোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাত আমাৰ অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলৰ দ্বাৰা তেওঁলোকক সুবিধা কৰি দিয়া, এই গোটেই কামখিনি আমি কৰাৰ প্ৰয়াস কৰি আছোঁ। আৰু ইয়াত ৰাইজৰ সহায় সহযোগিতা আমি আশা কৰিছোঁ। আৰু এই আমাৰ বিশিষ্ট পেনেল এডভকেট তেখেত আছে আমাৰ মাজত, তেখেতে আপোনালোকক আৰু অলপ কথা জনাই দিব। জিলা আইন প্ৰাধিকৰণৰ জৰিয়তে কেনেকুৱা ধৰণৰ আইন সাহায্য আৰু সেৱাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে আজি সন্মানীয় সাংবাদিকৰ মহোদয়ৰ থ্ৰুৱেদি মই ৰাইজক অৱগত কৰিব খুজিছোঁ। পোনপ্ৰথমে ক'ব খুজিছোঁ, আইনগত কাৰ্যব্যৱস্থাত প্ৰয়োজনীয় সকলো প্ৰাসংগিক মাচুলৰ খৰচ
আমাৰ আদালতত যেতিয়া আমি এটা গোচৰ ৰুজু কৰোঁ তেতিয়া আমাৰ বহুতখিনি খৰচ হয়। সেই খৰচৰ পৰা ৰেহাই পাবৰ কাৰণে আমাৰ জিলা আইন প্ৰাধিকৰণে বহুখিনি ব্যৱস্থা কৰি দিছে আৰু যিসকল ব্যক্তি যোগ্য হ'ব সেই ব্যক্তিসকলৰ কেটেগৰীৰ বিষয়েও আমাৰ ছাৰে অলৰেডি গোটেইখিনি বিষয়ে জনাই দিছে। আৰু আমি যেতিয়া এটা কেছৰ বিষয় লৈ আমি কোৰ্টত বা আদালতত আমি যেতিয়া গোচৰ ৰুজু কৰিম তেতিয়া আমি যদি জিলা আইন প্ৰাধিকৰণৰ থ্ৰুৱেদি আমি সেৱাটো ল'ব খোজোঁ বা তাৰ পৰা আমি গোটেই যিখিনি খৰচৰ মাচুলখিনিৰ পৰা আমি লাভৱান হ'ব খোজোঁ তেতিয়াহ'লে আমি পোনপ্ৰথমে এখন আবেদন পত্ৰ দাখিল কৰিব লাগিব জিলা আইন প্ৰাধিকৰণৰ কাৰ্যালয়ত। আহি পিনে আমি আবেদন দিব লাগিব। যদি সেই ব্যক্তিজন যিজনে আবেদন পত্ৰ দিব খোজে তেখেত যদি অশিক্ষিত হয় তেতিয়াহ'লে সেই ক্ষেত্ৰতো তেখেতক বহুতখিনি আমাৰ সহায় কৰাৰ ব্যৱস্থা আইনৰ জিলা প্ৰাধিকৰণৰ থ্ৰুৱেদি কৰা হৈছে। যদি তেখেত অশিক্ষিত হয় তেখেতৰ যিখিনি বিষয়বস্তু লৈ তেখেতে আদালতৰ ওচৰত চাপিব খুজিছে সেই বিষয়বস্তুখিনি তেওঁ যদি আমাৰ কাৰ্যালয়ত আহি তেওঁ জনায় তেওঁ সেই বিষয়ৰ ওপৰত আবেদনখন তেওঁ হৈ লিখি দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু তেখেতৰ যিমানখিনি খৰচ পাতি আছে তেওঁ কেছৰ খৰচ বা তেওঁ এটা আদালতৰ গোচৰ ৰুজু হোৱাৰ পিছত এজন অধিবক্তা নিযুক্তৰ ক্ষেত্ৰত যিখিনি খৰচ পাতি থাকে সেই খৰচৰ যিখিনি মাচুল সেইখিনিও আমাৰ জিলা প্ৰাধিকৰণৰ থ্ৰুৱেদি ব্যৱস্থা কৰা হয়। আৰু লগতে আমি যদি তেখেতৰ যিখিনি যোগ্যতা লাগে এই সেৱাৰ কাৰণে সেই যোগ্যতাৰ বিষয়ে আমি জানিবৰ কাৰণে তেখেতৰ ফালৰ পৰা আমি এখন শপতনামা লোৱাৰ ব্যৱস্থা কৰোঁ। সেই শপতনামাখন তেখেতে লগতে দাখিল কৰিব লাগিব আৰু সেই শপতনামাৰ জৰিয়তে আমাৰ কাৰ্যালয় ব্যৱস্থাৰ পৰা কিছুমান ভেৰিফিকেশ্যন কৰা হয়। সেই ভেৰিফিকেশ্যনত যদি তেখেতৰ যোগ্য বুলি আমি গম পাওঁ তেওঁৰ পৰা আমি সেইখিনি যিখিনি অৰ্হতাৰ বিষয়ে আমি গম পাওঁ তেতিয়াহ'লে তেখেতৰ সেই গোটেই জিলা প্ৰাধিকৰণৰ ব্যৱস্থাৰ কাৰণে তেওঁ যিখন আবেদন পত্ৰ দিছে সেই আবেদন পত্ৰ গ্ৰহণৰ জৰিয়তে তেওঁ গোটেইখিনি ব্যৱস্থা কোৰ্টৰ থ্ৰুৱেদি জিলা প্ৰাধিকৰণৰ থ্ৰুৱেদি কৰি আদালতত তেখেতৰ গোচৰ ৰুজু কৰা হয়। গোচৰ ৰুজু হোৱাৰ পিছতো তেওঁ যদি সেই গোচৰৰ ৰায়ত যদি তেওঁ অসন্মতি হয় সেই বিষয়ৰ ওপৰত তেওঁ যদি চুপিৰিয়ৰ কোৰ্টতো যাব খোজে সেই আপিলৰ কাৰণে তেওঁ যিখিনি খৰচ তেখেতৰ যি অধিবক্তা নিযুক্তৰ ক্ষেত্ৰত বা তেখেতৰ যিটো আদালতৰ ৰায়ৰ যিটো কাগজ নথি পত্ৰ